সো হাই গাইজ, কি খবৰ? সকলো ভালে আছে আৰু মই ভনিতা পুনৰ মানে আজি ব্লগ এটা বনাই আছোঁ নতুনকৈ। আৰু আমাৰ কুকি সৰু পোৱালিটো কুকুৰটো তাক মানে মই গাঁৱত থৈ আহিছিলোঁ আৰু তাক এতিয়া আনিব যাওঁ। ভাইটি আহিছে তাৰ লগতে। তাৰপিছত তাক মানে মই কিবা প্ৰব্লেম এটাৰ কাৰণে থৈ আহিছিলোঁ গাঁৱত, আৰু এতিয়া কি কৰিছে নকৰিছে বহুত দিনো হ'ল, তো এতিয়া আনিব তাক গৈ আছোঁ। তো গাইজ কিহৰ কাৰণে তাক মই মানে থ'ব গৈছিলোঁ এইটো জনাই আছোঁ মই নেক্সট ভিডিঅ'ত। আৰু মই জুবিনদাৰ ভিডিঅ' দি আছোঁ, তাক মানে চাব ভিডিঅ'বিলাক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মই ঘৰৰ পিছফালে আছোঁ আমাৰ। তো গাইজ এতিয়া দেৰি নকৰি পেলাই সোনকালে ওলাওঁ আৰু ভিডিঅ'টো চাই থাকক। তো গাইজ আজি মোৰ গাঁৱতো দেখাই আছোঁ। তো গাইজ মই ওলাই মানে ৰেডি হৈ গ'লোঁ, এতিয়া ভাইটিৰ কাৰণে ৰখি আছোঁ আৰু আমি স্কুটিত যাম। তো গাইজ দেখাই দিছোঁ আৰু আমাৰ গাঁও 4 কিলোমিটাৰ, বেছি দূৰ নহয়, আৰু স্কুটিত গ'লে আধা ঘণ্টা তেনেকৈ লাগে। তো গাইজ মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কৰি দিব। তো গাইজ ফাইনেলি ওলাই গৈ আছোঁ আৰু লগত সৰু ভাইটিও যাব বোলে। এইটো ৰখি আছে স্কুটিত আহি আছে। बढ़ जा काले का हुआ तीनों आदमी को ऐसे ही तीनों आदमी, ये तो पहला वाला, ये तीसरा वाला, ये छोटा वाला। देख के बात बोलो ना, मैं की बॉर्डर लगाई से यार। अरे कोई बात नहीं चल दिखता ना। देखिए बोले तो गाइस की रास्ता हमार देखो ले साउथ लगे रास्ते সো গাইজ আমি ভাত পানী একো খোৱা নাই আৰু ইমান ভোক লাগিছে। তো তাতে এখন হোটেল দেখিলোঁ আৰু ম'ম' অৰ্ডাৰ কৰি দিলোঁ, লগতে ম'ম' আহি পালে। তাৰপিছত আমি ম'ম' খাই মেলি অলপ মাছ ল'লোঁ আৰু তাৰ পৰা দৌৰি গুচি গ'লোঁ। গাইজ গাঁও অলপমান দূৰ আছে, আহাৰ পাওঁতে আন্ধাৰ হয়। তো চাই থাকক ভিডিঅ'টো, ভাল লাগিলে লাইক কৰিব গাইজ। Go. Por. তো গাইজ মানে মামাহঁতৰ ঘৰ আহি পালোঁ আৰু আমাৰ কুকিক চাই পেলাই ইমানে বেছি মানে বেয়া লাগিলে। সি অকলে মানে ভুকি আছিলে আৰু আমাক দেখি পেলাই মানে ফূৰ্তিতে কি ক'ম গাইজ, সি মানে ক'ব নোৱাৰা হৈ গৈছে। আৰু মানে ভাইটিয়ে কৈছে তাক মানে ইমানে বেছি সি মানে দুখত কান্দি আছিলে। চাই পেলাই আমাৰ ইমানে বেয়া লাগিছে, তাক লৈ আনিলোঁ। বিল্লা নাই দেখোন। মনো
আমনো কিনিছে ন কুকুৰটো পিছাই নেৰে দেখোন ভাল লাগিলে চাগে আমাৰ কুকুৰটো জংঘলতে সোমাই গ'ল তো গাইছ আমি ভাইটি আৰু মই এতিয়া আমাৰ খুৰাহঁতৰ ঘৰত গৈ আছোঁ আৰু কলা কুকুৰ এটা দোষ্ট পাইছে ইয়াক এৰিয়ে দিব খোজা নাছিলে সেইকাৰণে দেৰি হৈ গৈছে এইটো আমাৰ ৰাস্তা হয় গোটেই জংঘল আমাৰ এখন গাঁৱৰ ৰাস্তা এইটো ৰেল লাইনৰ গেট আছে তো ভাবিছোঁ এবাৰ খুৰীহঁতৰ তাত গৈ আহোঁ এইটোৰ কাৰণে তাতে যাব ওলাইছোঁ তো খোজকাঢ়ি গৈ আছোঁ স্কুটি মামাহঁতৰ তাতে ৰাখি পেলাই থৈ দিছোঁ তো গাইছ আমাৰ বহুত লেট হৈ গৈছে আৰু আমি গৈ আছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গাইজ এইফালে চাইছে ৰাস্তা ভাল নহয় বৰ বেছি কালি ৰাতিপুৱা লগ পাই আছোঁ